নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি মই ভিডিঅ' এটি বনাইছোঁ। আজি কিছুদিনৰ আগৰ পৰা মই এখনি মেচিন নাও বনাই আছিলোঁ। আজি আপোনালোকক দেখাবলৈ ভিডিঅ'টি বনোৱা হৈছে। নাওখন বনোৱা 4 দিনমানেই হ'লেও ভালকৈ চলাবলৈ সময় নাপাওঁ। কালিৰ পৰা জ্বৰ, গা ভাল, তেনেকৈ নাওখন চলোৱা বিশেষ ভিডিঅ' নাই। তথাপিও এটা সৰু ক্লিপ আছে, এইটো মই আপোনালোকক দেখুৱাম। এতিয়া নাওখন দেখুৱাইছোঁ আপোনালোকক। এইটো পিছফালে আছে প্ৰপেলাৰ। সম্পূৰ্ণ নাওখন এইখন। ইয়াত আছে এইটো ছুপাৰ স্প্লেণ্ডাৰ বাইকৰ গিয়াৰ বক্স। এইটো টাটা এচি গাড়ীৰ ষ্টিয়াৰিং ৰড, আৰু এইটো মেইন ইঞ্জিন হৈছে, এইটো ৱাটাৰ পাম্প হয়। এইখন হৈছে সম্পূৰ্ণ নাওখন। ইয়াত প্ৰায় 8জন মানুহ যাব পাৰি। বিশেষ চলোৱা ভিডিঅ' মোৰ ওচৰত নাই। প্ৰথম দিনা চলাওঁতে লগৰ এজনে ভিডিঅ' এটা কৰাইছিলে, এইটোকে আপোনালোকক আগবঢ়াই দিছোঁ। গা ভাল পালে এদিন আপোনালোকক ভালকৈ চলাই দেখুৱাম। এইখনে হৈছে আমাৰ দিছৈ নদী।